Good morning. এতিয়া আমাৰ সিদ্ধাত স্কুল যাব ওলাইছে স্কুললৈ তাক থৈ আহো গাড়ী আহিব এতিয়া অকলে অকলে আমাৰ বেটা স্কুল যাব বাই বাই সিদ্ধাত বৰ্মন স্কুললৈ যাবলৈ সাজু হৈছে তুমি স্কুল যাবা তাৰমানে গেট খুলিব পাৰিবা দেখুলা সিদ্ধাত ডাঙৰ হৈ গৈছে গেট খুলিব পৰা হৈ গৈছে সিদ্ধাত হৈ যাব বেছি নেমেলিবা কুটু তোমাক ৰখি আছে দেখোন তুমি ডাঙৰ হৈছা কুটু কুটু আমাৰ কুটু কুটু সিদ্ধাত স্কুল যাব তাক মাতিলে একদম মৰমতে সি কি কৰিব কি নকৰে বা বেটা স্কুল যাব বুলি সি সদায় আহি ইয়াতে ৰখি থাকিব আৰু যেন সি স্কুলৰ গাড়ীত উঠি গুচি যাব তেতিয়া আৰু সি মোৰ লগত পিছে পিছে যাব ন সিদ্ধাত সিদ্ধাত কুটুৱে তোমাক ল'ব আহেনে হে কুটু মৰম কৰেনে নাই কুটু ভালনে বেয়া ভালকে কৈ দিয়া ভালনে বেয়া ফাইনেলি মুখত লগোৱা চব কিছু হৈ গ'ল এতিয়া অলপ ঘৰ মুচিম ঘৰ মুচি কেনে ভাত বনাম ভাত চাত বনাই কেনে ল'ৰা আহিব তাৰপিছত গেটলৈ যাম ল'ৰাক আনিম গা পা ধুৱাই খুৱাই আপোনালোকৰ আৰু অনলাইন আহিম মই এতিয়া মাছ বাচিম দেখিছেনে এয়া মাছকেইটা বাছি লওঁ মাছকেইটা বাছি কেনে মই কি দি বনাম আপোনালোকক দেখাম দেই এতিয়া মই ঔটেঙা কাটিলোঁ এতিয়া ঔটেঙাখিনি ধুম দেখিছেনে এনেকৈ সৰু সৰু পিচ কৰি ল'ব পিচ কৰি লৈ কেনে ইয়াক মই এতিয়া কুকাৰত দি দিম আলু এটা দি দিম ইয়াৰ লগত তাৰপিছত ইয়াতে 3টা চিটি মাৰি ল'ম ঔটেঙা আৰু আলুখিনি চিটি মাৰি কেনে ওলাই কেনে তাক মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো মই এতিয়া মাছ ভাজি আছোঁ মাছ ভজা হোৱাৰ পিছত মই আঞ্জাখন বহাই দিম ঔটেঙাৰ সৈতে চাই থাকক কেনেকৈ বনাওঁ মই সিদ্ধাৰ্থ স্কুলৰ পৰা আহি গ'ল জাষ্ট গাড়ীৰ পৰা নামিলেহি আহা কেনেকুৱা লাগিছে আজিতো গৰম বেছি নাই ন গৰম আছিলে নেকি আজি বতাহ দি আছে আমাৰ ফালে চাৰিওফালে বতাহ ৰ'দ বলা ঘৰত বলা মই শাক চব মিক্স শাক এতিয়া মই শাকখিনি ধুই লওঁ শাকখিনি মই অলপমান ভাজিম আপোনালোকে চাব মূলা লাই সৰিয়হ ধনিয়া পাত আছে এইখিনি মই ধুই লওঁ ধুই কিনে আপোনালোকক দেখাম কেনেকৈ বনাম কি বনাম দেই চাই থাকিব মোৰ ভিডিঅ'টো কেৰাহী গৰম হৈ গৈছে মই ভাজিম এতিয়া শাক দি দিছোঁ পিঁয়াজ জলকীয়া দি দিছোঁ পিঁয়াজ জলকীয়াখিনি অলপমান ভাজিব দিম তাৰপিছত শাকখিনি মই বহাই দিম পিঁয়াজ এটা দিলেই হ'ব আপোনালোকে নৰ্মেল বিশেষ মোৰ ভিডিঅ'টোত একো নাই শাক মানুহটো চবে ভাজিবই জানে যেনেকৈ
তো আপোনালোকে চাব তথাপিও মই দি দিছোঁ মানে আজিৰ দিনটোত মই কি বনালোঁ কি দি ভাত খালোঁ এতিয়া আপোনালোকে চাব আজি শাকখিনি দি দিছোঁ শাকখিনি দি কেনে এতিয়া মই অলপমান টাইম ঢাকি থৈ দিম দেখিছেনে ইয়াত আপোনালোকে সোৱাদ অনুসৰি নিমখ হালধি দি দিব ঔটেঙাখিনি বইল হ'ব দিছিলোঁ হৈ গ'ল দেখিছেনে এতিয়া ঔটেঙাখিনি অলপ চলপ আপুনি এনেকৈ গিলাচেৰে এটা সৰু গিলাচ লৈ কেনে এনেকৈ দিব অলপ মানে বেছি নহয় দেখিছেনে ঔটেঙাখিনি খুব ভালকৈ সিজিছে সেইবাবে মই বেছি দিব নালাগে যেনিবা তাক অলপকৈ মই এনেকৈ দি দিছোঁ আঞ্জা বনাবলৈ মই লৈছোঁ কেইটামান নহৰু দুটা কেঁচা জলকীয়া অলপ গোটা জিৰা তাৰপিছত মই লৈছোঁ গোটা সৰিয়হ টেঙাৰ আঞ্জা বনাবলৈ মই পিঁয়াজ ইউজ নকৰোঁ আপোনালোকক দেখাম বাৰু পাতি দিছোঁ কেৰাহীটো মোৰ গৰম হৈ গ'ল মই ইয়াতে এতিয়া তেল দিম হৈ যাব টেঙাৰ আঞ্জাত বেছি তেল দিলে ভাল নালাগে দেখিছে আপোনালোকে তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ গৰম হৈ গ'ল এতিয়া মই দিম গোটা জিৰা গোটা সৰিয়হ তাৰপিছত মই দিম নহৰু কেইটামান তাৰপিছত মই দিম কেঁচা জলকীয়া বহাই দিম অকণমান লাগি দিছোঁ নহৰুটো ফুটি যেনিবা সৰিয়হও ফুটে অলপ ৰংচুৱা হৈ গৈছে এতিয়া মই তাতে দিম আলুখিনি বইল আলুখিনি মই দি দিম দেখিছে আলুখিনি প্ৰায় মোৰ ভাজা হৈ গৈছে এতিয়া মই তাতে দিম ঔটেঙা কেইটা মই হাতেৰে দি দিছোঁ আপোনালোকে চামুচো ইউজ কৰিব পাৰে কিন্তু হাতেৰে দিলে সুবিধা হয় সেইবাবে মই হাতেৰে দি দিছোঁ মই ইয়াত হালধি দি দিছোঁ এতিয়া নিমখ দি দিছোঁ হালধি নিমখটো আপোনাৰ সোৱাদ অনুসৰি দিব আপুনি কিমান নিমখ খায় বা হালধিটো কিমান লাগে আপোনালোকে চাই কেনে দি দিব এয়া দেখিছোঁ এনেকৈ লাৰি দিব ইয়াক মই অলপমান টাইম ঢাকি দিম অলপমান ঢাকি
নেলি আঞ্জাখন উতলি আছে মই এতিয়া মাছ দি দিম মই তিনিটা দি দিছোঁ কাৰণ আমাৰ ল'ৰাই মাছ খাব বেয়াই পায় ভাজা মাছ তথাপিও মই গোটেইকেইটা দি দিছোঁ এতিয়া মই আঞ্জাখন অলপমান টাইম ঢাকি থৈ দিম মাছ দি দিলোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ মোৰ মাছৰ আঞ্জা হৈ গ'ল দেখিছে কি ধুনীয়া হৈছে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে মোৰ ফাইনেলি খাই বৈ কেনে মই অলপ ৰেষ্ট লৈছিলোঁ সেইবাবে মই ভিডিঅ'টো কৰা নাছিলোঁ যদি আজিৰ দিনটোৰ ভিডিঅ'টো চাই মোৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোক লাইক কমেণ্ট কৰি জনাব দেই আশা থাকিল আপোনালোকলৈ